মই অংকুৰ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিব বিচাৰিছোঁ। ভিডিঅ'টো হ'ল আজি এজেগাত যাম, চিঙৰা বনাইছে, কেনেকৈ বনাই তেওঁক সুধিম আৰু খাম। বলক যাওঁ। আহি পাই গ'লোহি দেই। আহকচোন ভিতৰলৈ যাওঁ, কি বনিছে কি নাই বনা চাই লওঁ। ক'ত আছে আমাৰ চিঙৰা বনোৱা মালিকজন? এইটো কি আছে চৰিয়াটো? চব্জি চিঙৰা। আৰু এইটো কি? এইটো লাডু। মানে কিহৰ পৰা বনাইছে? এইটো মৈদাৰ পৰা বনাইছে। মৈদাৰ পৰা বনাই মানে আপোনাৰ ইয়াত ভৰাই। আহকচোন চাওঁ কেনেকৈ বনায়। এইটো অকল মৈদা আছে নে বেলেগ কিবা আছে? না মই বেকিং দিয়ে একোৱে, কিন্তু মই বেকিং নিদিওঁ। মই বেকিং ৰিচ নকৰোঁ। অনলি মৈদা আছে? অকল মৈদা তো অকণমান মানে মিঠাই ৰিফাইন দি পিনে বস্তুটো গৰম পানী মানে গৰম পানী ফুল গৰম আধা দি পানী সানো মানে। 1 কেজি মৈদাত কিমান চিঙৰা বনে? 1 কেজি চিঙৰাত ডাঙৰ ভাল চিঙৰা হ'লে তোমাৰ 20টা 22টা। অঁ মানে ৰুটি টাইপ বনাই ল'ব লাগিব। ৰুটি নিচিনাকৈ বনাই ল'ব লাগিব ন। সেয়াই তাৰপিছত এইটো পানীটো দিব লাগিব। পানীটো নিদিলে মানে কি হয় চিঙৰাটো ফাটি যাব। বুজিছা নাই? সেইকাৰণে পানীটো দিবই লাগিব। এতিয়া এইটো মই মেলি ল'লোঁ। মেলি ইয়াত চব্জিখিনি ভৰাই দিম। এয়া দেখিছে চিঙৰা হৈ যাব, খাব লাগিব এতিয়া। কোন ক'ত আহে আহক, দিব লাগে খাব লাগে আৰু। দেখিছে কিমান কষ্ট কৰিছে, ঘামি জামি এদাই হৈ গৈছে মানুহটো। চিঙৰা হয়, চিঙৰা কোনে খাব আহি যাব পাৰে। মইতো খামেই বাৰু, আৰু আপোনালোক কোনোবাই যে খায় আহক। অৱশেষত চিঙৰা হৈছেগৈ আৰু হ'ল নমামেই এতিয়া খাব পৰা হৈছে। হয় নাই? এতিয়া নমাম পিছত আকৌ খাব পাৰিবা। ঠিক আছে, আহি যাওক যা মন আছে খাবলৈ। মইতো খামেই, হ'বই আৰু এতিয়া। চিঙৰা হৈ গ'ল দেখিছে, কিমান মজা গৰম চিঙৰা। আহি যাওক, মইতো খাম বাৰু। আহক জল্দি, মই খাবলৈ লৈ গৈছোঁ দেই। চিঙৰাটো হ'লগৈ, মই লৈছোঁ খাবলৈ। খাই লওঁ। মজা, গৰম চিঙৰা খাই বহুত টেষ্ট লাগে। আমি খাওঁ, আপোনালোক ৰখ দিলোঁ। এতিয়া অৱশেষত তামোল খালোঁ। তামোল খাই এতিয়া যাব লৈছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে এটা লাইক দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা লাইকত আগলৈ যাতে নতুন এটা ভিডিঅ' বনাই আহিবলৈ সাহস পাম, উৎসাহ পাম। ধন্যবাদ।